নমস্কাৰ জব আৰু ক্যাৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান স্কলাৰশ্বিপ আহে। এই স্কলাৰশ্বিপ বিলাক এছটি, এছচি, ওবিসি আৰু মেৰিট স্কলাৰশ্বিপ বা নেশ্যনেল এডুকেশ্যনেল কাউন্সিলৰ ফালৰ পৰা আহে। এই স্কলাৰশ্বিপখিনি পাবলৈ হ'লে কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, কি কি আৰ্হতা লাগিব, সকলোবিলাক মই আপোনালোকক ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টো দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিমান পাৰে বেলেগৰ লগতো শ্বেয়াৰ কৰিব, যাতে কাৰোবাৰ যদি স্কলাৰশ্বিপখিনিৰ আৱশ্যকতা আছে তেওঁলোকে এই সুবিধাটো গ্ৰহণ কৰিব পাৰে। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যোনটো প্ৰথম মই স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকক জনাম সেইটো এছচি আৰু ওবিসি কেণ্ডিডেটছসকলৰ বাবে আহিছে। এই স্কলাৰশ্বিপটোৰ অনলাইন প্ৰচেছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ কাৰণে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট আছে www.scholarship.gov.in এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগিব সকলোবিলাক মই আপোনালোকক দেখাই যাম। প্ৰথমতে আমি চাওঁ এই স্কলাৰশ্বিপটো কোনে কোনে এভেইল কৰিব পাৰিব। এই যোনটো স্কলাৰশ্বিপটো হৈছে সেইটো প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে এছচি ষ্টুডেণ্টছৰ কাৰণে আৰু ওবিসি ষ্টুডেণ্টৰ কাৰণে 2024 আৰু 2025 হিচাপত আহিছে। ক্লাছ 9 আৰু 10ত যদি পঢ়ি আছে ষ্টুডেণ্টে তেতিয়াহ'লে প্ৰি মেট্ৰিকত এপ্লাই কৰিব লাগিব, আৰু যদি ক্লাছ 10 পাছ কৰিছে, ক্লাছ 10ৰ যদি ওপৰৰ হয় তেন্তে তেখেতলোকে পোষ্ট মেট্ৰিকত এপ্লাই কৰিব লাগিব। এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ষ্টুডেণ্টজনৰ বেংকৰ পাছবুক থাকিব লাগিব, ফেমিলি ইনকাম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড লাগিব। বেংকত আহিব পইচাখিনি, সেইকাৰণে এক্টিভ এটা বেংক একাউণ্ট লাগিব। অলৰেডি এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে আৰু এইটো এপ্লাই কৰাৰ যোনটো লাষ্ট ডেট আছে সেইটো হৈছে 31 আগষ্টলৈকে আছে প্ৰি মেট্ৰিক আৰু 31 অক্টোবৰলৈকে আছে পোষ্ট মেট্ৰিক। এতিয়া আপোনালোকক মই যোনখন অফিচিয়েল চাৰ্কুলাৰখন আহিছে সেইখন এবাৰ দেখাই দিছোঁ। এইখন হ'ল চাৰ্কুলাৰখন যোনখন আহিছে, ইয়াতে সকলো ডিটেইলছ দিয়া আছে। এবাৰ আপোনালোকে চাই ল'ব, ডেটছখিনি ইয়াত মেনশ্যন কৰা আছে, এপ্লিকেশ্যনৰ ডেটছখিনি। আৰু তাৰপিছতে এইখন হৈছে যোনখন পৰ্টেলখন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, আৰু ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো মই আপোনালোকক দেখাই দিওঁ কেনেকৈ আপোনালোকে কৰিব। প্ৰথমতে আপোনালোকে অনলাইন পৰ্টেলটোত যাব, গৈ পেলাই তাতে ৰেজিষ্টাৰ বাটনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই ফোন নম্বৰটো দিব লাগিব। আপোনালোকে কণ্ডিশ্যনছকেইটা একচেপ্ট কৰি ল'ব। OTP এটা আহিব, OTPটো ইনপুট কৰাৰ পিছতে যোনটো কেপচা আহিব তাত ভেৰিফাই কৰি দিব, আৰু তাৰপিছতে আপোনালোকৰ যোনটো প্ৰচেছ হ'ব সেইটো ষ্টাৰ্ট হৈ যাব। তাৰপিছতে তাতে ষ্টুডেণ্টৰ নাম, পেৰেণ্টছৰ নাম আৰু যি যি ডিটেইলছ সুধিছে সকলোবিলাক আপোনালোকে ফিল কৰিব লাগিব। লগতে ডকুমেণ্টছখিনিও দিব লাগিব, আপলোড কৰিব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটোত ক্লিক কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকৰ কমপ্লিট হৈ যাব। ইয়াৰ পিছত যোনটো নেক্সট স্কলাৰশ্বিপৰ কথা আমি পাতিম সেইটো হৈছে ঈশান উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো একে নৰ্থ ইষ্টৰ ষ্টুডেণ্টছৰ কাৰণে আছে, নৰ্থ ইষ্টাৰ্ণ ৰিজন, আৰু ইয়াৰ কাৰণে 1000 ফ্ৰেছ স্কলাৰশ্বিপ দিয়ে, আৰু একাডেমিক ছেশ্যন হ'ব 2024 আৰু 25। যিসকল ষ্টুডেণ্টছে জেনেৰেল ডিগ্ৰী কোৰ্চ কৰিছে, টেকনিকেল বা প্ৰফেচনেল কোৰ্চ কৰি আছে, মেডিকেল বা পেৰামেডিকেল, তেখেতলোকে স্কলাৰশ্বিপটো পাব। 8000কৈ দিব পাৰ মান্থ। অনলাইন এপ্লাই কৰিব লাগিব, আৰু এপ্লাই কৰাৰ যোনটো লাষ্ট ডেট হ'ব সেইটো 31 অক্টোবৰ। এলিজিবল অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, ছিক্কিম এইখিনি ষ্টেটৰ পৰা এপ্লাই কৰিব পাৰিব। এটা ফোন নম্বৰ দিয়া আছে, এই ফোন নম্বৰটোত আপোনালোকৰ যদি কিবা কুৱেৰি আছে সুধি ল'ব পাৰিব, আৰু এইটো হৈছে হেল্প ডেস্কৰ ইমেইল এড্ৰেছ হয়, এইটোতো আপোনালোকে সুধিব পাৰিব। এই স্কলাৰশ্বিপটো বেচিকেলি দিছে আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টবিলাকক যাতে পঢ়াৰ ভাল অপৰচুনিটি এটা পায়, আৰু প্ৰফেচনেল এডুকেশ্যনত ফ'কাছ কৰিবৰ কাৰণে দিছে। এপ্লাই কৰাৰ প্ৰচেছটো যোনটো অলৰেডি আগতে কৈছোঁ সেইটো একেই প্ৰচেছ হয়। ইয়াতে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেমৰ কাৰণে আছে, ৰেগুলাৰ বা ফুল টাইম আপোনালোকৰ হ'ব লাগিব, আৰু কৈছে স্কলাৰশ্বিপটো পাবলৈ হ'লে যোনটো ইনকাম হ'ব পেৰেণ্টছ বা গাৰ্জেনৰ সেইটো 4.5 লাখ পাৰ এনামতকৈ বেছি হ'ব নালাগিব, আৰু লগতে ষ্টুডেণ্টজনৰ ভেলিড ডমিচাইল চাৰ্টিফিকেট থাকিব লাগিব নৰ্থ ইষ্ট ৰিজনৰ। ইয়াৰ এপ্লাই কৰাৰ প্ৰচেছটো একেই হয়। scholarship.gov.in গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰি পেলাই অনলাইন প্ৰচেছটো দি এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছটো 25 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে, জুলাই মাহৰ 31 অক্টোবৰলৈকে আছে। 15 নৱেম্বৰৰ লাষ্ট ডেট অফ ডিফেক্টিভ ভেৰিফিকেশ্যন আৰু
তাৰপিছত ভেৰিফিকেশ্যনৰ ডেট হয় এবাৰ আপোনালোকে ৱেবছাইটটো ভিজিট কৰিব ক্লিক কৰি পেলাই বাকি ডিটেইলছখিনি চাই ল'ব এভৰি ইয়াৰ 10,000 স্কলাৰশ্বিপৰ স্লটছ থাকে আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত যোনটো স্কলাৰশ্বিপ দেখাম মই সেইটো হৈছে নৰ্থ ইষ্ট মেৰিট স্কলাৰশ্বিপ সেইটো আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টছখিনিৰ কাৰণে হয় আহকচোন এতিয়া সেইটো স্কলাৰশ্বিপৰ বিষয়ে চাওঁ এই স্কলাৰশ্বিপটো আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে হয় আৰু এইটো একে মই যোনটো পৰ্টেলৰ কথা ক'লোঁ সেই পৰ্টেলটোত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰি দিব লাগিব টোটেল নাম্বাৰ অফ স্কলাৰশ্বিপ আছে 16টা স্কলাৰশ্বিপ আছে একাডেমিক ইয়াৰ 24-25ৰ কাৰণে দিছে আৰু এইটো হ'ল ফোন নম্বৰ আপোনালোকে যদি কিবা জানিব বিচাৰে এইটোত কণ্টেক্ট কৰিব পাৰিব আৰু এইটো হৈছে হেল্প ডেস্ক নম্বৰ ইয়াৰ কাৰণে নৰ্থ ইষ্টৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসম মেঘালয় মিজোৰাম শ্বিলং যিকেইখন আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তাৰ সকলোবিলাক ষ্টুডেণ্টে এই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰি দিব পাৰিব এই স্কলাৰশ্বিপটোৰ কাৰণে আপোনালোকে যদি ডিপ্ল'মা ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট এমফিল PhD কোৰ্চ কৰি আছে কোনো এখন গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এটা কথা কৈছে পেৰেণ্টছৰ বা গাৰ্জিয়ানৰ যোনটো এনুৱেল ইনকাম হ'ব সেইটো 8 লাখতকৈ কম হ'ব লাগিব এখন ইনকাম চাৰ্টিফিকেট দিব লাগিব আপোনালোকে এই স্কলাৰশ্বিপটো ল'বৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব অলৰেডি এবাৰ মই কৈ দিছিলোঁ একে প্ৰচেছ হয় একেটা ৱেবছাইটতে যাই পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে কৈছে লেভেল অফ কোৰ্চ ডিপ্ল'মা হাই ছেকেণ্ডেৰীৰ পৰা আপোনালোকে এইটো আহিব হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে ছিনিয়ৰ ছেকেণ্ডেৰী লিভিং স্কুল এক্সামিনেশ্যন আৰু 60% মাৰ্কছ পাব লাগিব তাৰপিছতে পোষ্ট গ্ৰেজুৱেশ্যন আছে পোষ্ট গ্ৰেজুৱেশ্যনত BA BSc BE BTech MBBS LLB BCA BBA এইবিলাক আহিব আৰু লেভেল যোনটো লাষ্ট লেভেল আছে এমফিল বা PhD আহিব এইখিনি এবাৰ চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকে চাই ল'ব ইয়াত ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি দিয়া আছে verification process হ'ব লাগিব selection for students of MPhil and PhD will be done on the basis of the topic of research synopsis has been relevant to the problem issued related to Northeast আৰু যোনটো amount দিব ডিপ্ল'মাৰ কাৰণে এইটো 20,000 per annum হ'ব ডিগ্ৰীৰ কাৰণে 22,000 per annum পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 25,000 per annum আৰু এমফিল বা PhD কাৰণে 30,000 per annum অৰুণাচলৰ কাৰণে 209টা দিব অসমৰ কাৰণে 320টা আছে এইটো কাৰণে এপ্লাই কৰিবৰ কাৰণে যোনটো অফিচিয়েল পৰ্টেল আছে scholarships.gov.in এইটোত গৈ পেলাই আপোনালোকে প্ৰথমতে ফোন নম্বৰটো দি পেলাই ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতে লগ ইন কৰি পেলাই প্ৰচেছটো এপ্লাই কৰিব লাগিব কি কি ডকুমেণ্টছ দিব লাগিব সেইটো এবাৰ মই কৈ দিছোঁ এখন পাৰ্মানেণ্ট ৰেজিডেঞ্চিয়েল চাৰ্টিফিকেট দিব লাগিব যে আপোনালোকে নৰ্থ ইষ্টত থাকে তাৰপিছতে ইনকাম চাৰ্টিফিকেট দিব লাগিব বেংকৰ পাছবুক বা একাউণ্ট ডিটেইলছ দিব লাগিব আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কপিজ দিব লাগিব এই কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছটো অলৰেডি 25 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 31 অক্টোবৰলৈকে আছে লাষ্ট ডেট অফ ডিফেক্টিভ ভেৰিফিকেশ্যন 15 তাৰিখলৈকে আছে কিবা যদি আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগে তেখেতলোকে জনাব এবাৰ মই আপোনালোকৰ অফিচিয়েল লিংকটো খুলি দেখাই দিছোঁ এইটো ইয়াত গৈ পেলাই আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব ইয়াতে এনেকৈ ক্লিক কৰাৰ পিছতে নেক্সট কৰিব ইয়াতে আপোনালোকৰ ফোন নম্বৰটো এণ্টাৰ কৰিবলৈ OTPটো এণ্টাৰ কৰিব লাগিব এইটো কেপচাৰটো দিব লাগিব ভেৰিফাই কৰাৰ পিছতে আপোনালোকৰ লগ ইন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব তাৰপিছত যি ডিটেইলছ তেখেতলোকে যি ডিটেইলছ তাতে ভৰাবলৈ ক'ব সেই হিচাপে ভৰাই গৈ পেলাই ডকুমেণ্টছৰ লগত আপোনালোকে ছাবমিট কৰি দিব লাগিব আৰু এইখন হৈছে চাৰ্কুলাৰখন এইখন 12 পেজৰ হয় ইয়াতে বাকী গোটেই ডিটেইলছখিনি দিয়া আছে যোনখিনি মই অলৰেডি কৈ দিছোঁ এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব পাৰিব এইটো ভিডিঅ' জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ দি থাকিম আপোনালোকৰ ওচৰত ৰেগুলাৰ আপডেট আহিব এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ